Hey, নমস্কাৰ বন্ধুসকল তো নমস্কাৰ তো স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' লৈ তো আজি ভিডিঅ'টো বেলেগ ধৰণৰ হ'বলৈ গৈছে তো বহুত বেলেগ ধৰণৰ আপোনালোকে আজি ভিডিঅ'টো চাই মানে তো বহুত ভাল পাব বুলি মই আশা কৰিলোঁ আৰু মোৰ এই ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব তো তেন্তে বেলেগ মূল কথালৈ যাওঁ বলক তো বেলেগ কথা বাদ দিয়ক তো আজি মানে এনেকুৱা এটা মানে ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ তো মানে এটা অসমৰ মিউজিয়াম তো অসমৰ মিউজিয়াম এটা মানে আপোনালোকক আজি দেখাম বুলি আহিছোঁ তো সেই মিউজিয়ামটো মানে অসমত মানে এতিয়া অপেনিং হৈ গ'ল অলৰেডি তো মানে বহুত মানুহ গৈছেও চাবলৈ আৰু বহুত মানুহ দেখাও নাই সেই মিউজিয়ামটো তো আজি মই আপোনালোকক সেই মিউজিয়ামটো মানে দেখাম তো মই লৈ আহিছোঁ আৰু সেই মিউজিয়ামটো আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ দ্বিজেন গগৈ ছাৰে ছাৰৰ মিউজিয়াম হয় আৰু সেই ছাৰে মানে দ্বিজেন গগৈ ছাৰে সেই মিউজিয়ামটো মানে যিমান বস্তু আছে এই মিউজিয়ামটোত তো তেওঁৱে বেছিভাগ মানে বনাইছে নিজে আৰু মই যে কৈ আছোঁ আপোনালোকক এই মিউজিয়ামটোৰ কথা এই মিউজিয়ামটো মানে ক'ত আছে আৰু ক'ত অপেনিং হ'ল আৰু মানে কেনেকৈ চাবলৈ যাব পাৰিব তো এই মিউজিয়ামটো আছে আপোনালোকৰ মানে কাজিৰঙা অৰ্কিড পাৰ্ক মানে আমাৰ অখিল গগৈ ডাঙৰীয়াৰ প্ৰাগতে সকলো ধৰণৰ বস্তু আছে একদম মানে বাদ্যযন্ত্ৰ সকলো জনগোষ্ঠীয়ে তো আপোনালোকে চাব যাব পাৰিব সকলো জনগোষ্ঠীয়ে লোক বাদ্যযন্ত্ৰ আছে আৰু মানে বহুত মানে বেলেগ বেলেগ ধৰণৰ তো ছাগলী শিঙৰ তো মানে আৰু সুতুলি বেলেগ ধৰণৰ টকা মানে বাঁহৰ টকাও বেলেগ বেলেগ ধৰণৰ আছে আৰু ঢোল আছে তো আৰু বহুত ডাঙৰ ডাঙৰ দীঘল মানে পেঁপা আছে তো আপোনালোকে চাব পাৰিব সেই মিউজিয়ামটোত আৰু সেই মিউজিয়ামটো হৈছে আপোনাৰ নতুনকৈ মানে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ দ্বিজেন গগৈ ছাৰে মানে তো বনাইছে আৰু সেই মিউজিয়ামটো তো আমাৰ অসমৰ মানে তো আমাৰ বহুত মানে মানুহ গৈছে তো চাবলৈ তো আপোনালোকেও চাবলৈ যাব পাৰিব তো মই বেছি দেৰি নকৰোঁ তো সেই মিউজিয়ামটো আপোনালোকক মই মানে লৈ যাম আৰু চিনাকি কৰি দিওঁ আৰু সেই মিউজিয়ামটো এনেকুৱা এটা মিউজিয়াম মানে তো আপোনালোকে কিছুমান মিউজিয়ামতো যাব মানে চাবলৈ তো সেই মিউজিয়ামটোত মানে তো কিছুমানে অকল তাৰ বস্তুবিলাকৰ নামবিলাকহে মানে এনেকৈ দেখাই দিব বা এইটো আমুকটো হয় বা এইটো তামুকটো হয় বা এইটো আমুকটো হয় তো কিন্তু মানে সেই মিউজিয়ামটোত মানে আপোনালোকক মানে তো বজাই দেখাই দিব আৰু ভালকৈ চিনাকি কৰি দিব তো মানে গাইড দি দিব তো এই মিউজিয়াম এই বস্তুটো এইটো হয় এই বস্তুটোৰ নাম এইটো হয় তো এইটো কোনে বনাইছিলে তো মানে সকলোখিনি আপোনালোকে মানে নেদেখা বা নজনা বস্তু নেদেখা বস্তুটো মানে দেখিব পাৰিব তো মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এতিয়া ভিডিঅ' লৈ তেন্তে ব'লক বেছি দেৰি নকৰোঁ তো ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো কি বুলি কয় বৰঢোল ন মাটিৰ সুতুলি অঁ এইটো মাটিৰ আকৌ বজাব দেই হেৰি পা এতিয়া এতিয়া আপোনালোকে কিনিব পাৰিব ইয়াত এইটো মাটিৰ সুতুলি এইটো বাঁহৰ সুতুলি এইটো কাঠৰ চাউণ্ড দিয়ে নহয় বহুত ধুনীয়া এতিয়া মাটিটো পৰি পেলাই ভাঙে কাৰণে এতিয়া মোৰ গুৰু ডিজাইন গগৈ চাই এইটো বাঁহৰ গৈ পেলালে পৰিলে যাতে নাভাঙে এইটো মাটিৰ নেগেৰা পিতলৰ নেগেৰা খোল চোল চিনি পায় দম্বৰ চিনি পায় এইটো ধুন্দুবি এইটো শিৱ পূজাত বুজায় এনেকৈ চেপি দিলে মাতটো হাই হৈ যায় এৰিলে ল' হৈ যায় এইটো হৈছে আনন্দ লহৰী এইটো কি কয় আনন্দ লহৰী বা মজা লাগিলে দেই এইটো বেছি ভাল লাগিলে এইটো ভাল লাগিলে এইটো ক'ৰ হয় এইটো আমাৰ অসম এইবোৰ গোটেইখিনি আমাৰ অসমৰ হয় গোটেইবোৰ অসমৰ ন আনন্দ লহৰী টোকাৰীঘাট গৈছে দম্বৰ বজাব জানেনে দম্বৰটো জানো কিন্তু মানে হেৰি নাই আচ্ছা
গুটিটো নাই সেইদিনাহে লগাই দিওঁ আৰু লগোৱাই এলাহকে থৈ দিছে বিল চেনি মাই গাভৰলৈ কেনি যায় গৈ থাকা বাবা গৈ জীয়েকে মজা গুৰানেছ এয়া বেঙৰ চাল পানী বেংটো খাই যায় পানী বেংটো এইটো ন এইটো চাল এই চালটো আচ্ছা এইটো বেলৰ খোলা বেল মানে এইটো কিছু খোৱা বেলটো নি খোৱা বেলটো আচ্ছা খোলাটো শুকুৱাই পেলাই আচ্ছা আমৰ কাঠ এইটো ছাগলী শিঙৰ বেপাৰ এইটো ছাগলী শিং আচ্ছা মজা উলি দিয়ক মজা লাগিলে দাদাই ইমান ধুনীয়াকৈ দেখাইছে আৰু মানে বজাইছে তো দাদাই সকলো বজাব জানে এখন দোতাৰা টুকাৰী বেলেগ বেলেগ এইখন টুকাৰী ন টুকাৰী দোতাৰাখন গোৱালপৰীয়া লোকগীত কামৰূপী লোকগীত আৰু জিকি বাজান রে দোতারা কমলা সুন্দরী নাচে ও তোর ধার করিয়া বাজান রে দোতারা কমলা সুন্দরী নাচে নাচিতে নাচিতে কমলা সুন্দরী হালিয়া হালিয়া করে রে ভার করিয়া বাজান রে দোতারা কমলা সুন্দরী নাচে বাজান রে দোতারা কমলা সুন্দরী নাচে তাৰপৰা এই কাকতখনি চিনি পায় কাকতখনি চিনি পাওঁ নাচনী খোপাত বজে এডাল লাহৰী গগনা তো বহুত ধুনীয়া দেখাইছে নাচনীতকৈ ভাল বজাইছে দাদাই এটা হৈছে ৰামধন গগনা ন এইটো আজি নামটো শুনিছোঁ মই বা ৰচিতনা গগনা আচ্ছা মুগা সূতা লগাই পায় এটা ল'ৰাই বজায় এটা ল'ৰাই মাত খাই কেনে মতা নিচিনা ওলাইছে ৰামধন এইটো ধুতং এইটো মিটং আৰু এইটো মিটং ক'লে ন এইটো মিটং এইটো ধুতং এইটো বা ইয়াৰ বিহুত মাজে মাজে বজাই থাকে আজিকালি এইবোৰ নাইকিয়া হৈ গ'ল এইবোৰ চব কমি গ'ল মিটং নবজে আজিকালি কিছুমান বিহুতে দেখা যায় আৰু টুকাৰী এতিয়া বেছিভাগ মানুহে এনেকৈ জানে এনেকৈ বাপন দাই সামরাই কুলিয়া
নেৰিবা মজা কিন্তু অৰিজিনেল সুৰটো বেলেগ হা ষ্টাইলটো মানে তালটো অলপ বেলেগ হয় এইটো হৈছে চৰাইদেউ তিৱাসকলৰ হয় তিৱাসকলে যেতিয়া বৰতৰ ফেষ্টিভেলত তেওঁলোকে নাচে যে বজোৱা নহয় এইটো মাটি টকা বা বৰ টকা মানুহটো আমাৰ নখ এইটো তোমাৰ সমানে কি ক'লে এইটো কাঠৰ বেপাৰ বুলি কয় আচ্ছা বুলি কয় মিচিং সকল
মাতটো আৰু ভাল মানে নৰ্মেল পাৰকাশ্যন এইটো হৈছে হেৰি চাকচনি মাৰি মৰাণসকলক বিহু গাই গাই ইয়াত বনাই বজাইছিলে যে পৰ্টাল জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে গৈছা বন্ধুসকল তো এই ঢোলটো দেখিছে ইমান ডাঙৰ তো এই ঢোলটোৰ নাম হৈছে ঢেপা ঢোল আৰু এই ঢোলটো হৈছে মানে তো এটা মানে ব্যক্তিক্ৰম ঢোল মানে তো এই ঢোলটো মানে পানী সোমালে বজে এই চাল দুখন যে দেখিছে যে সেই চাল দুখত পানী সোমালে মানে বজেটো জীৱনত মানে প্ৰথম দেখিছে এনেকুৱা ঢোল তো বন্ধুসকল দেখিছে তো এই মিউজিয়ামটো দাদাক লগ পালোঁ তো দাদা আমাৰ ঘৰৰ ওচৰৰে নাজিয়া হয় তো দাদাক লগ পাই ভাল লাগিলে তো দাদাই সকলোখিনি বজাব জানে তো বহুত ভাল লাগিলে তো মানে নজনা নাই ডাঙৰ চাং চব বজাব জানে সকলোখিনি জানে তো ভালে দাদাও ইউটিউব চেনেল এটা আছে তো সকলোৱে চাব মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আৰু দাদা কিবা এটা কৈ দিয়ক হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ দেই আপোনালোকে বেছত আছিলোঁ সকলোকে হেপী নিউ ইয়েৰ আৰু যাতে ইয়ালৈ চব আহে এইটো অকল বেলেগ মিউজিয়ামত গ'লে আমাৰ হেৰি হয় অকল চাই পেলাই গুচি যাব লাগে আৰু অকল লিখা থাকে নামখিনি বা কোনোবাই কৈ যায় ইয়াত আমি গোটেই বজাই ৰাখোঁ আৰু বজাই ৰাখা আৰু নজনা মানে বহুত কথা জানিব পাৰি আৰু সকলো মানে মই নিজে গম নাপাইছোঁ যে লুকা যোৱা বস্তুবোৰ চাবলৈ পাই একদম বহুত ভাল লাগিছে তো আপোনালোকো আহক আৰু বহুত ধুনীয়াকৈ দেখাই দিয়ে দাদাই